নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি মই বাৰ ঘৰত আহিছোঁ। বাৰ ঘৰত ইমান ওপৰত ইমান ধুনীয়া খেতি কৰিছে, ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈনো খেতি কৰিছে। ফুল গছ, খেতি গছ সকলোখিনি দেখাম। কেনেকুৱা পায় আপোনালোকে জনাবচোন। বৰ বেঙেনা, পিঁয়াজ পাত, ভেদাইলতা আৰু এজোপা লগতে ৰঙালাও গছ কলি হৈ আছে। এটা দুটা ডাঙৰ হৈছে, মই আঁতৰ নকৰিলোঁ। বৰলে কৰি দিয়ে, ফুটাই দিয়ে যে, সেইকাৰণে অকণমান অকণমান হৈ আছে। লাগিছে কিন্তু 4-5টামান। ইমান ধুনীয়াকৈ কৰিছে, হেন্দালি দি চাব লগাকৈ কৰিছে খেতিখিনি। ভেদাইলতা, ইমান ওপৰত ভেদাইলতা। এয়া বেঙেনা, দীঘল বেঙেনা, বৰ বেঙেনাই। দেখিছে কেনেকৈ লাগিছে, কিমান ভাল লাগে। বিলাহী মানে চাৰিওফালে বিলাহী, আৰু যেনি চাই সেইফালে বিলাহী লাগিছে। এয়া লেচেৰা, লেচেৰাও লাগিছে, চবেই লাগিছে, চব লাগিছে। এজোপা নেমু ইমান অকণমানকৈ লাগিছে, ইমান অকণমানি টাবটোত থোপা থোপে লাগিছে একদম। এয়া গাজৰ, বিন, ফ্ৰেঞ্চ বিন, গাজৰ, বিলাহী, মছন্দৰী, এজোপা ডালিম, পদিনা, আৰু তাৰ মাজে মাজে সৰু সুৰা শাকবোৰ আছে, খুতৰা, পালেং, জিলমিল। এয়া মান ধনিয়া, এজোপা গোলনেমু। চবেই চিনি পায়, তথাপিতো এবাৰ চিনাকি কৰি দিছোঁ। এয়া ক'লা কচু, দেখিছেনে ইমান ওপৰত কচু, আচৰিত কচু। এজোপা ফ্ৰেঞ্চ বিন বগাইছে। দেখিছেনে ফ্ৰেঞ্চ বিনজোপা। বিলাহী, কচু নহয়, যেনি চাই সেইফালে বিলাহী, অকল বিলাহী বিলাহী বিলাহী। ভালেই হৈছে বাৰু, বিলাহীতে বেছি মেডিচিন থাকে, এনেকৈ কৰি খাব পৰাটো ভাল। এজনী এজোপা ফুল গছ, ইমান ধুনীয়া লাগিছে ফুলজোপা, সেইকাৰণে আপোনালোককো দেখালোঁ। এজোপা দেখিছেনে ইমান ধুনীয়া খেতি, ইমান ওপৰত, কিমান ওপৰত, খুব ধুনীয়া খেতি হৈছে। ৰঙালাও, কচু, বিলাহীটো বিলাহী আৰু চাৰিওফালে বিলাহী চাবলগীয়া হৈছে। আৰু তাৰ মাজতে লেচেৰা, বিন, গাজৰ চবেই আছে, আৰু গোটেইখিনিয়ে আছে। কেনেকুৱা লাগিলে ক'বচোন খেতি চাই। আজি তাই খোৱালে চিকেন, লিভাৰ ফ্ৰাই, চালাড। খুব সুন্দৰ হৈছিল খাবৰ কাৰণে। চিকেনটো যে ইমান টেষ্টি বনায়, ইমান ধুনীয়া হয় খাবৰ কাৰণে, বৰ ধুনীয়া বনাইছিল। দিনটো থকাকৈ গৈছিলোঁ আজি। চালাড আৰু লিভাৰ ফ্ৰাই কৰিছিল, আৰু এইফালে এয়া চিকেন। ইমান ধুনীয়া হৈছিল খাবৰ কাৰণে, চিকেনটো বৰ ধুনীয়া হৈছিল। আমি দুইজনীয়ে খালোঁ, বায়েক ভনীয়ে। তাই কিমান শকত হৈছে,
দেখিছেনে খাই খাই এনেকৈ একেলগে খালোঁ সিহঁতিও খেলিলে শেষত আৰু গধূলি ঘৰ পালোহি আৰু আকৌ আহি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন যদি ভাল পালে যদি নতুনহে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ধুনীয়া ধুনীয়া তাই কৰ্ণাৰ এইটো ইনডোৰ প্লান্ট এয়া এনেই এটা ভিডিঅ' কৰিছিলোঁ দেখাওঁ আপোনালোককো ওপৰখন সিমানখিনিয়ে আৰু শেষত সকলোৱে জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই আজিৰ ভিডিঅ'টো ধন্যবাদ